কালিৰ পৰাই মোৰ এটা ইণ্টাৰনেশ্যনেল ট্ৰিপ আৰম্ভ হ'ব। গাইজ কি খবৰ? তো গাইজ আজি আমি কথা পাতিম বিকাশ চেত্ৰীৰ বিষয়ে। তো আপোনালোক সকলোৱে গম পায় ডিম্পু বৰুৱা বৰ্তমান ইণ্ডিয়াৰ বাহিৰত আছে। তো বিকাশ চেত্ৰী এবাৰ পুনৰবাৰ ইণ্ডিয়াৰ বাহিৰত যাব, অৰ্থাৎ ইণ্টাৰনেশ্যনেল ট্ৰিপত যাব। তো ইয়াৰ বিষয়ে বিকাশ চেত্ৰী নিজে জনাইছিলে, কি কৈছে সৰু ভিডিঅ' আমি চাই লওঁ। কেদাৰনাথ বাবাৰ দৰ্শন কৰি ভালে ভালে অসম আহি পালোঁ। ইমান সোনকালে কেনেকৈ অসম আহি পালোঁ আপোনালোকে আজিৰ ব্লগটো চালে গম পাই যাব। আৰু মোৰ লগত কোনে আছে চাওক, টাইগাৰ আছে। বহুত ভাল লাগিল আপোনালোকে লগ পাই। য়েছ, আৰু টাইগাৰে গম পাইছে আপোনালোকে সকলোৱে। IFBB Pro জিকি পেলাই আহিছে। প্ৰাউড অফ ইউ টাইগাৰ ভাই। টাইগাৰে আমাৰ নাম উজ্বলাই দিছে, অসমৰ নাম লগতে ভাৰতবৰ্ষৰ নামো উজ্বলাই দিছে। টাইগাৰৰ লগত এতিয়া আমি ফুৰিব গৈ আছোঁ। যিহেতু মোৰো ইণ্টাৰনেশ্যনেল ট্ৰিপ আৰম্ভ হ'ব, কালিৰ পৰাই মোৰ এটা ইণ্টাৰনেশ্যনেল ট্ৰিপ আৰম্ভ হ'ব। আপোনালোকে ব্লগ চালে গম পাব। তে টাইগাৰক অকণমান টাইম কম দিয়া হ'ল, বেয়া নাপাব টাইগাৰ আপুনি। কিন্তু অতি সোনকালে আমি আকৌ ধামাকাদাৰ ঘূৰিম ক'ৰবাত। এতিয়া আজি ৰাতিটোৰ পৰা টাইগাৰৰ লগত। টাইগাৰ হাত দেখাই দিয়ক। হাত দেখে নাই এইটো চাওক।